নমস্কাৰ, আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মই আজি আপোনালোকক বনসাই প্লান্ট কেনেকৈ ৰুব লাগে আৰু ৰোৱা সময়ত কি কৰিব লাগে সকলোখিনি দেখুৱাম। আৰু এতিয়া বলকচোন যাওঁ মোৰ ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই আজি আপোনালোকক এজোপা প্লান্ট যেতিয়া বনসাই কৰিবলৈ লওঁ কি কৰিব লাগে, কেনেকৈ আমি সোনকালে বনসাই কৰিব পাৰিম প্লান্টজোপা, তাৰ ওপৰত এটা টিপছ দি লওঁ। আপোনালোকে যিকোনো এটা পুলি প্ৰথম অৱস্থাত মাটিত নহ'লে ডাঙৰ টাব এটাত ৰুই দিব। খুব বেছি ডাঙৰ নহ'লেও 10 ইঞ্চিমান ডাঙৰ টাব এটাত আপোনালোকে পুলিটো প্ৰথম অৱস্থাত ৰুব। তেতিয়াহে আপোনালোকে খুব সোনকালেই গছজোপা বনসাই লুক দিব পাৰিব। কাৰণ বহল জেগা পালে বনসাই প্লান্ট কৰিম বুলি ভবা প্লান্টজোপা সোনকালেই গ্ৰ' হ'ব। প্ৰথম অৱস্থাতে যদি আপোনালোকে বনসাই প্লেটত ৰুই দিয়ে তেতিয়াহ'লে বহুত সময় লাগে এজোপা প্লান্ট বনসাই কৰিবলৈ। আৰু এইটোৱে আছিল আজি মোৰ খুব সোনকালে বনসাই প্লান্ট এজোপা কেনেকৈ বনাব পাৰি তাৰ টিপছ। এতিয়া আহোঁ মই বনসাই কৰা প্লান্টজোপা ৰুবৰ বাবে কি লাগে, কেনেকৈ আমি ৰুব লাগে গোটেইখিনি আপোনালোকক ক'বলৈ লৈছোঁ। এনেকুৱা ধৰণৰ এটা বনসাই ট্ৰে ল'ব বা টাবো ল'ব পাৰে। ইয়াৰ হাইটটো বেছি নহয় 2 ইঞ্চি। সেইকাৰণে আমি গছজোপা যাতে ভালকৈ ইয়াত বহি থাকে সেইবাবে এনেকুৱা ধৰণৰ বনসাই তাঁৰ ল'ব লাগে। আৰু তাঁৰডাল খুব কোমল, সেয়েহে গছজোপা একো অনিষ্ট নকৰে। এতিয়া এনেকৈ শিলগুটি দি ল'ব লাগিব। শিলগুটিৰ পৰিমাণটো বেছি হ'ব লাগিব। যেনেকৈ আমি বেলেগ পুলি ৰুবলৈ হ'লে শিলগুটি দিওঁ তলত যাতে মাটিটো পানীত জমা হৈ নাথাকে, টাবটোত ড্ৰেইনেজ ছিষ্টেমটো ভাল হ'বৰ বাবে। কিন্তু বনসাই কৰিবলৈ হ'লে আপোনালোকে বেছি সংখ্যক শিল দিব লাগিব। শিলৰ টুকুৰা বা ইটাৰ টুকুৰা যিয়ে আপোনালোকৰ সুবিধা হয় সেয়া দি ল'ব। বালি দিব নালাগে। আৰু এনেধৰণে শিল দিয়াৰ পাছত গছজোপা আমি বহি থকাকৈ ভালদৰে যাতে পৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি গছজোপা আমি ধুনীয়াকৈ বান্ধি পেলাব লাগিব এই তাঁৰডালে। বন্ধাৰ পাছত আমি চাব লাগিব যে ইয়াৰ মাজৰ অংশটো ওখ হৈ আছে নে নাই। সদায় আমি বনসাই কাৰণে যিখিনি মাটি টাবত দিম সেই মাটিটো এঢলীয়া হ'ব লাগে। আৰু ইয়াত আমি মাটিটো কোনটো মাটি ব্যৱহাৰ কৰিব লাগে, সদায় আলতীয়া মাটি ব্যৱহাৰ কৰিব। বালিচহীয়া মাটি ইয়াত কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। কাৰণ বালিচহীয়া মাটিত শিপাটোৱে খামুচ মাৰি ধৰি ৰাখিব নোৱাৰিব, তাৰ ফলত কেতিয়াবা গছজোপা উঘাল খায়ো পৰিব পাৰে। সেইকাৰণে আমি আলতীয়া মাটি দিব লাগে যাতে মাটিটোত শিপাখিনিয়ে ভালকৈ খামুচ মাৰি ৰাখিব পাৰে। আৰু মোৰ এই মাজৰ পৰ্চনটো অকণমান সমান হৈছিল, সেয়েহে আকৌ অকণমান শিল দি ল'লোঁ এনেকৈ। আৰু আপোনালোকে সদায় মন কৰিব যাতে ওপৰৰ মানে গছৰ যিটো আমি পুলিটো ৰুম সেই অংশটো ওখ হৈ থাকে। মুঠতে গছৰ পৰা টাবৰ শেষলৈকে মাটিখিনি এঢলীয়া হৈ যায়। কাৰণ মাটিখিনি এঢলীয়া এইকাৰণেই কৰিব লাগে যাতে পানী দিয়াৰ লগে লগে মাটিটো তললৈ বৈ আহে, বাগৰি আহে। নহ'লে সমান হ'লে কেতিয়াবা পানীখিনি অকণমান দেৰি লাগে ওলাই যাবলৈ বা জমা হৈও থাকে। তেতিয়া আমি ইমান 10 বছৰে কষ্ট কৰা গছজোপা গুৰিটো গেলি মৰি যাবও পাৰে আৰু আমাৰ ইমান কষ্ট কৰা সাৰ্থক অথলে যাব। সেয়েহে আপোনালোকে সদায় মাজৰ ভাগটো এঢলীয়া কৰিহে মাটি দিব। আৰু এনেধৰণে ডালবিলাকত যিবোৰ নতুন ডাল ওলাব সেই ডালবিলাকৰ আগবোৰ কাটি থাকিব লাগে। প্ৰত্যেক মাহতে আপোনালোকে মন কৰিব যাতে ডালটো বেছি দীঘল নহয়। আপোনালোকে জোপোহা কৰিব বিচাৰিব আৰু সেয়েহে আগবিলাক কাটি থাকিব। যেনেধৰণে মই কাটি দিছোঁ তেনেধৰণে আপোনালোকে কাটি ৰাখিব। আৰু এই যিকেইডাল গা গছ ৰাখিছোঁ মেইন ব্ৰাঞ্চকেইডালত এডালো মই ডাল বা পাত ওলাবলৈ দিয়া নাই। সেইবোৰ মই আজি 3 মাহৰ মানৰ পৰাই কাটি আছোঁ। সেয়েহে তাত এই ডালকেইটাত এডালো নতুন ব্ৰাঞ্চ ওলোৱা নাই বা পাত ওলোৱা নাই। এনেধৰণে কৰি লোৱাৰ পাছত আমি চাব লাগিব কোনটো ব্ৰাঞ্চ কেনেকুৱা অৱস্থাত আছে। যদি কিছুমান ব্ৰাঞ্চ তললৈ হাউলি থাকে তেতিয়াহ'লে আপোনালোকে এই বনসাই তাঁৰৰ সহায়তে ধুনীয়াকৈ ডালটো ওপৰলৈ বান্ধি উঠাই দিব পাৰিব। সেয়েহে জেট প্লেন বনসাই বনাবলৈ খুব ভাল। ইয়াৰ ডালটো আমি যেনেকৈ আকৃতি দিব বিচাৰোঁ তেনেকৈ আকৃতি দিব পাৰি। আৰু এইবোৰ অকণমান দীঘল হৈ আছে যেনেকৈ মই কাটিছোঁ, আপোনালোকেও কাটি ৰাখিব লাগিব। তেতিয়াহে আপোনালোকে বিচৰা ধৰণে পাব। আৰু মই ভাবিলোঁ এনেধৰণে এটা গছজোপা আকৃতি দিওঁ আৰু সেয়েহে এনেকৈ ৰাখিলোঁ। আপোনালোকে যিকোনো এটা আকৃতি দিব পাৰিব।
আৰু ইয়াত সাৰ প্ৰয়োগ কৰিবলৈ হ'লে লিকুইড সাৰ দিব লাগিব, যিহেতু ইয়াত গোবৰ বা কেঁচু সাৰ যিকোনো সাৰ দিবলৈ ইয়াত জেগা নহ'ব। যিকণ মাটি দিছোঁ আৰু তাৰ ওপৰত আৰু মাটি দিব বা সাৰ দিব পৰা অৱস্থাত নাথাকে বনচাই ট্ৰেখন, যিহেতু একেবাৰে ডিপ নহয়। ইয়াত সদায় লিকুইড সাৰ দিব। NPK আপোনালোকে গুলি দিব পাৰে। আধা চামুচমান দিলেই হ'ব এই গছজোপাৰ কাৰণে। আধা লিটাৰ পানীত গুলি দিব আৰু গোটেই আধা লিটাৰ পানী একেবাৰতে দি নিদিব। প্ৰথমবাৰ দিয়াৰ পাছত যেতিয়া আকৌ গুৰিটো শুকাব, আপোনালোকে সেই NPK গুলি থোৱা পানীখিনি ইয়াত দি দিব বা খলিহৈ সাৰো দিব পাৰে। আৰু খলিহৈ সাৰ আপোনালোকে এটা গ্লাছত এচামুচ গুলি ৰাখিব আৰু সেই এগিলাচ পানীতে প্লেইন পানী আকৌ এগিলাচ মিলাই পনীয়া কৰি সাৰটো আপোনালোকে 15 দিনৰ মূৰে মূৰে দি ৰাখিব পাৰিব। যিমান দিনলৈকে আপোনালোকৰ সাৰখিনি থাকে তেতিয়ালৈকে সেই সাৰখিনি ইয়াত প্ৰয়োগ কৰি থাকিব পাৰিব। 15 দিন বা এমাহৰ মূৰে মূৰে ইয়াত তেনেকুৱা লিকুইড সাৰ দি থাকিব লাগে। আৰু যিখিনি মই এতিয়া আপোনালোকক ক'লোঁ সেইখিনি যদি এজোপা বনচাই গছত কৰে তেতিয়াহ'লে আপোনালোকৰ বনচাই গছজোপা কেতিয়াও নমৰে। পানী দিলে আপোনালোকে এনেধৰণে প্ৰথম অৱস্থাত স্প্ৰে কৰি দিব, কাৰণ প্ৰথম অৱস্থাত যদি আমি বেছিকৈ পানী দিওঁ, গুৰিত বা মগেৰে পানী দি দিওঁ, মাটিখিনি ওলাই আহিব আৰু গুৰিটো ঢিলা হৈ পৰিব। সেইকাৰণে আমি মাটিটোত যেতিয়া শিপা খামুচ মাৰি নধৰে তেতিয়ালৈকে এনেকৈয়ে পানী দি থাকিব। এতিয়া মই এই বনচাই তাঁৰডালে এই ব্ৰাঞ্চটোত মেৰিয়াই লৈছোঁ। মেৰিয়াই এইফালে এটা ব্ৰাঞ্চ অকণমান হাউলি অহা দেখিলোঁ, সেইকাৰণে ভাবিলোঁ অকণমান তুলি দিওঁ। তুলি দিলে ইয়াৰ লুকটো বেছি ধুনীয়া হ'ব আৰু সেইকাৰণে মই এনেকৈ তুলি দিলোঁ। আৰু আগতকৈ গছজোপা এতিয়া দেখিবলৈ বেছি মৰম লগা হৈছে। আৰু আপোনালোকেও এনেকৈ বনাব মই যেনেধৰণে দেখুৱাইছোঁ। আৰু ইয়াত আপোনালোকে সদায় শিলগুটিৰ পৰিমাণটো তলত বেছিকৈ দিব, মই যেনেধৰণে দেখুৱাইছোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। এতিয়া যিসকলে মোক কমেণ্ট কৰিছিল তেওঁলোকৰ নামবোৰ ক'বলৈ লৈছোঁ। আৰু তেওঁলোকৰ নামবোৰ হৈছে জোনাকৰ সেউজীয়া, জিকমিক, ডেইলি লাইফ, জিতু আৰু মৰমী ভ্লগ, জুলিমা বৰা, গায়ত্ৰী ফুকন, নাইনাছ হেপী প্লেচ, YK ক্ৰিয়েটিভ, ৰাচিছ কিটচেন, মনীষা গগৈ, ৰুণজুন চৌধুৰী, ৰিম্পিজ গাৰ্ডেনিং, ৰিমাছ গাৰ্ডেনিং, ৰীনা গগৈ, আছামিজ বৰষা ভ্লগ, ডিম্পী ডেকা অফিচিয়েল, ৰাহনাথ কিটচেন, প্ৰতিভা কুকি ডেইলি ভ্লগ আৰু কৃষ্ণমণি ভ্লগ। ইয়াৰ উপৰিও মোৰ দুগৰাকী আইও আছে, খুব মোক তেওঁলোকে উৎসাহ যোগায়। আৰু এগৰাকীৰ নাম হৈছে জোনালী গগৈ আৰু আনগৰাকীৰ নাম হৈছে দীপালী মাহাতো। আৰু দীপালী মাহাতোৱে মোৰ প্ৰথম অনলাইন কাষ্টমাৰ। তেখেতে মোক অনলাইন পুলি বিচাৰিছিল আৰু মই কুৰিয়াৰ কৰি পঠিয়াইছিলোঁ। আৰু তেওঁ পুলিখিনি ভালদৰে ৰুই মোলৈ এটা ভিডিঅ' ক্লিপ দিছিল। এইটো আপোনালোকক এতিয়া মই শ্বেয়াৰ কৰিলোঁ, আপোনালোকে কেনেকুৱা লাগিছে ক'ব। আৰু যিসকলে মোৰ ভিডিঅ'টো আজি নতুনকৈ চাইছে, যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে সদায় চাই লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।